all is well. Hello Don. ये हाथ दे दे ठाकुर. तो हेलो एवरीवन, মই এতিয়া আহিছো বলিউড পাৰ্ক ফিল্ম সিটি. তো ফিল্ম সিটি চাব পাৰে কিমান ধুনীয়া ইয়াতে. আজি আপোনাক দেখুৱাইছো মুম্বাইৰ পৰা ফিল্ম সিটি. তো এইটো হল ইনডোৰ এখন থিম পাৰ্ক. তো যিমান বলিউডৰ সিনেমা বিলাক আছে একদম পুৰা ধুনীয়াকে পোষ্টাৰ বিলাক লগাই থৈ দিছে. বহুত ধুনীয়াকে এইবিলাক সব ইনডোৰ আৰু সেট বিলাক. এই ব্লগটোত বঢ়িয়াকে মই একদম পুৰা সব দেখুৱাম. যিমান বিলাক শুটিং হয় কিবা হয় সব বিলাক মই যিমানকে পাৰো দেখুৱাব আপোনাক চেষ্টা কৰিম. তো বঢ়িয়াকে চাব ভিডিঅ'টো. মুম্বাই ফিল্ম সিটি চাব আহিবৰ কাৰণে টিকেট ল'ব লাগে আৰু টিকেট এইখিনি ঠাইতে ল'ব পাৰে. এইটো টিকেট কাউণ্টাৰ. টিকেটটো অকণমান বেছি এক্সপেঞ্চিভ, 1200 টকাকৈ লয় এজন মানুহৰ. গতিকে আমি 4জন মানুহ আছিলোঁ, আমাৰ 4800 টকা গ'ল. তো পইচাটো অলপমান বেছি, কাৰণ ভিতৰত এখন থিম পাৰ্ক আছে আৰু সেইখনৰ কাৰণে পইচা বেছিকৈ লোৱা বুলি কয়. এইটো চাব পাৰে 4800 টকাৰ আমি টিকেট লওঁ. তো ইয়াতে বহুত ধুনীয়া ব্যৱস্থা আছে. এইটো গাড়ীখনৰ ওপৰতে পুৰা এচি টয়লেট আৰু ইয়াত চাব পাৰে ধুনীয়াকৈ গাড়ীৰ ভিতৰতে টয়লেট আছে বঢ়িয়াকৈ. টিকেট লোৱাৰ পিছত এনেকুৱা বাছত গোটেই ফিল্ম সিটিখন ঘূৰাই আৰু এজন গাইড থাকে যিয়ে আপোনাক সকলোবিলাক কথা কৈ যায়. আদালত ইনসাফ তো মিলতা नहीं है, मिलती है तो बस तारीख तारीख पे तारीख. इधर से चड्डा को कह देना कि गोविंद आ रहा है, दामिनी. हाँ रोक दो मैं थोड़ा सा. हाँ यहाँ पे ट्रैफिक सिग्नल का सीन किया जा रहा है. थोड़ा सा लेफ्ट साइड देखिए, पूरा रोडों पे मार्केट वगैरह. जो सर मैडम पानी पी रहे उनका ही सीन है. तो ट्रैफिक की वजह से ये लोग परेशान हो गए. उस तरह का सीन हो सकता है. राइट साइड सुपर डांस सीजन 5 इसी के अंदर मंच वगैरह बना के. लेफ्ट साइड देखते रहिए. ये जगह आने वाले दिनों में आशिकी 3 यहाँ पे हेलीकॉप्टर फंसा हुआ है. এইটো এটা শ্বুটিঙৰ ঠাই আৰু এইখিনি ঠাইতে মহেঞ্জোদাৰো আৰু শ্ৰী সাইনাথৰ ওপৰত চিৰিয়েল এখন বনোৱা হৈছিলে. আপোনালোকে দেখা পাইছে এখন পুৰণি ধৰণৰ এইটো ছেট. ইয়াতে কিবা ৱেব ছিৰিজৰ শ্বুটিং চলি আছে আৰু ভিডিঅ' কৰিব নিদিয়ে কাৰণে মই তেনেকৈ দেখুৱাব নোৱাৰোঁ. এইবিলাক দেখা পাইছে ট্ৰেফিক জামৰ দৃশ্য, চিনেমাৰ শ্বুটিং চলি আছে. এতিয়া আমি আউটডোৰৰ চিনেমাৰ শ্বুটিং হোৱা ঠাইবিলাক চোৱাৰ পিছত ইনডোৰ শ্বুটিঙৰ চিনেমাৰ কেনেকুৱা ছেট সেইটো চাবৰ কাৰণে আহিছোঁ, যেনেকুৱা আপোনালোকে দেখা পাইছে. মন্দিৰ চন্দিৰৰ ছেটবিলাক এনেকুৱা, ভিতৰত ফিল্ম মেকিং শ্ব' আছে, কেনেকৈ চিনেমা বনায় সেইটো দেখুৱাব. চবৰে PK ড্ৰেছত বহি আছে, বঢ়িয়াকৈ ফটো উঠাই মানুহবিলাকে. আমি ফিল্ম চিটিত 7D চাই পেলাই এতিয়া ওপৰলৈকে আহিছোঁ. ইয়াতে এটা ফিল্ম চিটি মানে ফটো চটো উঠিবৰ কাৰণে এনেকুৱা শ্বুটিং কৰিবৰ কাৰণে এটা ৰুম এটা দি থৈ দিছে. তো দেখা পাব পাৰে ইয়াতে ট্ৰেইনৰ আছে, সেইবিলাক বেলেগ কিবা এৱাৰ্ড শ্ব'ত বা যেনেকুৱা হয় তেনেকুৱা এটা আছে. তো বেলেগ বেলেগ ছেট আপ কিছুমান আছে, সেইবিলাক চাব পাৰে. ধুনীয়াকৈ এনেকৈ নামি আহি ওপৰত এইটো এটা PCO আছে, টেলিফোন বুথ. বেছিকেলি এইটো জেগাত মানে কি ফটো উঠিব পাৰে. তো ফটো উঠাৰ কাৰণে ধুনীয়া ঠাই আৰু. তো যোনে ফটো উঠিব বিচাৰে তেওঁলোকে ইয়াতে আহি পেলাই বঢ়িয়াকৈ ফটো উঠিব পাৰে. যেনে আমি এতিয়া প্ৰাইজ পাইছোঁ, সেইটো প্ৰাইজ চেৰিমনি এনেকুৱা আৰু. তো এই সেইফালে পিছফালে টেলিফোন বুথ আছে. তো এইটো এটা ফটো উঠাৰ কাৰণে ধুনীয়া ঠাই আৰু. আৰু ইয়াতে এইটো দেখা পাইছে নিউজ চেনেলৰ যিটো ছেটআপ থাকে, তো এই নিউজ চেনেলৰ ছেটআপ এটা আছে. আৰু এইখন দেখা পাইছে গোলমালৰ বাইকখন, 3টা চকা থকা একদম গোলমাল. এই গোলমালৰ ছেট. এই আমি গোলমালৰ বাইকত উঠিম এতিয়া. কি লাম্বাই 3টা সঁচা বাইক কিন্তু হেন না একদম পুৰা বা কম লাম্বা. এইখানতে অৰিজিনেলকৈ ইউজ কৰিছিল চিনেমাখনত. তো এইখানে একদম দেখা পাইছি গোলমালৰ পুৰা অৰিজিনেল বাইকখন, একদম পুৰা লাম্বা বাইক. বাই বাই. भाग बसंती भाग ठाकुर, ये हाथ दे दे ठाकुर. তো এই বহি আছো আমি 3 Idiotsৰ অল ইজ ৱেল. পুৰা চলা পিন্ধি বৰ্তমান আমি আছো ফিল্ম চিটিত. তো আপোনালোকে চাব ব্লগটো বহুত ধুনীয়া হ'ব. আজি পুৰা ফিল্ম চিটি দেখুৱাম আপোনাক মুম্বাইৰ পৰা. এই মিথুন চক্ৰৱৰ্তী, ইউ আই এম এ ডিস্কো ডেন্সাৰ. হেল্ল' ডন. তো বঢ়িয়াকৈ চাব ব্লগটো, বঢ়িয়া ফিল্ম চিটি দেখুৱাম আপোনালোকক. ইয়াতে VR কৰি আছে. VRৰ যদি কোনোবা এক্সপিৰিয়েঞ্চ ল'ব পাৰে VRৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰে. বাকী আমি এতিয়া এনেকৈ লাইনত থিয় হৈ পেলাই ভিতৰলৈকে যাম. ভিতৰত গৈ পেলাই আমি কেনেকৈ চিনেমা বনাই সেইটো আমি চাম. আমি এতিয়া ফিল্ম মেকিং কেনেকৈ কৰে সেইটো চাম. তো এইটো চাব পাৰে. ইয়াতে গ্ৰীণ স্ক্ৰীণ আছে, হোৱাইট স্ক্ৰীণ আছে. তো বাকী কেনেকৈ ফিল্ম মেকিং কৰে এইখিনি গোটেই বস্তু ইয়াতে দেখুৱাব, এইবিলাক চিনবিলাক. আৰু সেইটো দাদা চাহেব ফাল্কেৰ ছবিখন থৈ দিয়া আছে, যিহেতু তেওঁকে ফাদাৰ অফ ইণ্ডিয়ান চিনেমা বুলি কোৱা হয়. লাইটিং গোটেই আছে. তো বেছিকেলি এইফালে ষ্টুডিঅ' এটা আছে পিছফালে. তো গোটেইখিনি বস্তু ইয়াতে দেখুৱাব. हमने क्या किया है?
পুৰা মাৰামাৰি চলি আছে বৰ্তমান শ্বুটিং লাইভ শ্বুটিং চিনেমাৰ শ্বুটিং কেনেকৈ কৰে সেইটো চোৱাৰ পিছত আমি আহিলোঁ এতিয়া বলিউড পাৰ্কলৈকে ইয়াতে বিভিন্ন ধৰণৰ বলিউডৰ শ্ব' দেখুৱাব তো আহক চাওঁ प्रशांत जी तो आपकी जोरदार হেল্ল' মিষ্টাৰ শ্বাহৰুখ খান তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে ভালকৈ থাকক আমি এতিয়া গোলমালৰ বাইকৰ পৰা আপোনালোকক বাই বাই ক'লোঁ বাই বাই লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ